এই সাবস্ক্রাইব যেটো বস্তুটো টিপি দিলে কি আপোনালোকে কি কষ্ট পায় নেকি? আপোনালোকে কিয় দিয়া নাই মানে কিয় দিয়া নাই মানে কিয় আপোনালোক হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মানে মই বহুত দিন হৈ গ'ল, আজিৰ পৰা প্ৰায় কিমান 8-10 দিনমান হ'ব মই ভিডিঅ' দিয়া নাই। মানে কিয় দিয়া নাই মানে কিয় আপোনালোকৰ এটা প্ৰশ্ন থাকিব মানে মই কিয় ভিডিঅ' দিয়া নাই। মানে বহুত প্ৰব্লেম, এইবিলাক কৈ লাভ নাই, এইবিলাক বাদ দিয়ক। মই ৰেগুলাৰ হ'ব চেষ্টা কৰিম, ধৰক ডেইলি এটা ভিডিঅ' দিব চেষ্টা কৰিম। মিনি ব্লগ হওক, লং ব্লগ দিব নোৱাৰিলোঁ, মিনি ব্লগটো এটা দিম না। আপোনালোকে মানে ভিডিঅ'কেইটা বেলেগৰ লগত শ্বেয়াৰ কৰিব, হোৱাটছআপতে হওক বা কিবাতে হওক শ্বেয়াৰ কৰি দিব বা ইনষ্টাগ্ৰামত কিবা লগাই দিব মানে। চ' এনেকুৱা হওক, তো মই মানে ভিডিঅ' দিব চেষ্টা কৰিম, বুজিছে? তো গাইজ মানে মই মানে ভিডিঅ'টো মানে ব্লগটো ষ্টাৰ্ট কৰি দি মই মানে বজাৰত গুচি গৈছিলোঁ, সেইকাৰণে মানে কণ্টিনিউ কৰিব পৰা নাই। কিবা দিয়ক সেইবিলাক। মানে ঘটনাটো হৈছে কি কথা, আপোনালোকে মানে মোৰ ভিডিঅ'টো লাষ্ট যিটো ভিডিঅ' আজিৰ পৰা প্ৰায় 10 দিনমান আগত দিছিলোঁ পিকনিকত, সেই আমি যে পিকনিকত গৈছিলোঁ সেই ব্লগটো দিছিলোঁ যে, তাত মানে ধৰক 45 বা তেনেকুৱা এটা ভিউ কিমান এটা ভিউ আহিছিলে, কিন্তু ছাবস্ক্ৰাইবাৰ মাত্ৰ 4টা না 5টা ছাবস্ক্ৰাইবাৰ হৈছে। কিয় ছাবস্ক্ৰাইবাৰ অহা নাই বাৰু সেইটো মই গম নাপাওঁ, কিন্তু আপোনালোকে যোনে ভিডিঅ' চাই আপোনালোকে ছাবস্ক্ৰাইব কিয় নকৰে বাৰু? সেই প্ৰব্লেমটো মই বুজিব পৰা নাই। মানে আপোনালোকে ভিডিঅ' চাই ঠিকেই, কিন্তু ছাবস্ক্ৰাইব নকৰে। এই ছাবস্ক্ৰাইব যিটো বস্তুটো টিপি দিলে কি আপোনালোকে কি কষ্ট পায় নেকি? আপোনালোকে কিবা প্ৰব্লেম নেকি? বস্তুটো জাষ্ট টিপি দি বেল আইকনটো অন কৰি দিব, তেতিয়াহ'লে মই ভিডিঅ' দিয়াৰ লগে লগে ন'টিফিকেশ্যনটো আপোনাৰ তাত ঘূৰি যাব, আপোনাৰ মোবাইলত টং কৰি বাজি উঠিব। সেইটো আপোনালোকে কৰিলে কষ্ট পায় নেকি? আপোনালোকে জনাবচোন কমেণ্টত কি জনাব? কমেণ্ট নকৰি আপোনালোকে ক'ত জনাব আৰু? সেইকাৰণে বাৰু বাকী বেছি এইবিলাক নকওঁ। আপোনালোকে ভিডিঅ' কেতিয়া যে দিওঁ মই মানে ধৰক কালিৰ পৰা মই ৰেগুলাৰ সদায় এটা ভিডিঅ' দিব চেষ্টা কৰিম। মিনি ব্লগে হওক, কিবা হওক দিব চেষ্টা কৰিম না।